বৃহৎ জয় বুলি ক'ব লাগিব। তো আপুনি অল অসমৰ GS হিচাপে ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰে? মই আমাৰ কাৰ্বিসকলৰ যে আমাৰ কাৰণে যে গৌৰৱৰ কথা, তেখেতসকলে ফাৰ্ষ্ট ডিভিজন পাইছে, কিছুমানে লেটাৰ পাইছে, ষ্টাৰ পাইছে, হয়। আৰু আমাৰ কাৰ্বিসকলৰ ভণ্টিয়ে আমাৰ ভাইটিয়ে অসমীয়াৰ ক্ষেত্ৰতো ইমান পাৰদৰ্শিতা দেখুৱালে যে অসমীয়াটো তেখেতসকলে লেটাৰ অৰ্জন কৰিব পাৰিছে। যিটো নেকি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট নহয়, আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হিচাপে আমাৰ ভণ্টি এজনী ইংলিছত লেটাৰ মাৰিছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু মই এই অঞ্চলৰ পিছপৰা বুলি ক'ব লাগিব। এই চুবুৰী কণ ল'ৰা ছোৱালী ইমান পাৰদৰ্শিতা দেখাব পাৰে, তেখেতসকলে নিজৰ দেউতাৰ নাম উজ্জ্বল তথা এই অঞ্চলৰ নাম উজ্জ্বল কৰাৰ কাৰণে মই তেখেতক ভৱিষ্যত থাকিলোঁ। আৰু তেখেতসকলে ভৱিষ্যতো তেওঁলোকৰ যিটো লক্ষ্য থাকক, তেখেতলোকে ভালকৈ পঢ়িব, ভালকৈ পঢ়ি ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকল আগুৱাই যাব, নিজৰ গতিশীল নিজৰ চিন্তাধাৰাৰে এই আৰু আমাৰ ভাৰতবৰ্ষক থাকিব বুলি মই আশা কৰিছোঁ।